পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখাম চিলাই মেচিনৰ বেজিত সূতা লগোৱাৰ পৰা ববিন ফিটিং কৰালৈকে সকলোবিলাক। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমে আমি কি কৰিম, গুলিটো এইডালত এনেকৈ লগাই ল'ম। ইয়াৰ পাছত এইদৰে সূতাডাল উলিয়াই লৈ যাম, নি পিনি এইফালেদি দেখিছে নহয়, এইপিনেদি পাৰ কৰি লৈ আহিম। তাৰপিছত এইফালেদি এনেকৈ পাৰ কৰি এইটো টেনশ্যন এছেম্বলি, এই টেনশ্যন এছেম্বলিৰ এই প্লেট দুটাৰ মাজেদি এইদৰে সূতাডাল পাৰ কৰিব লাগিব। পাৰ কৰাৰ পাছত আমি আকৌ এডাল টেকআপ লিভাৰ বুলি কয়, এই টেকআপ লিভাৰডালৰ মাজেদি সূতাডাল পাৰ কৰিব লাগিব। পাৰ কৰি আকৌ এইফালে এনেকৈ ভৰাই সূতাডাল আমি বেজিত লগাব লাগিব। ইয়াৰ পাছত এইফালেদি এইদৰে সূতাডাল উলিয়াই অকণমান দীঘলকৈ থৈ দিব। পিছত আমি এই সূতাডাল ওপৰলৈ উঠাব লাগিব। সেইটো কেনেকৈ উঠাই মই দেখাই আছোঁ। ইয়াত চাব, ববিনটোত এইটো এনেকৈ হাতেৰে আঙুলি এটাই ধৰি টানি ল'ব আৰু এইটো ববিনটো চাই লওক। ববিনটো আপোনাৰ কিদৰে মই ফিটিং কৰিছোঁ, এইটো এণ্টি ক্লক ৱাইজ হ'ব, মানে ঘড়ীৰ কাটাৰ উল্টা ফালে। ইয়াত চাব, ববিনটোত লগাব সময়ত এইটো এনেকৈ হাতেৰে আঙুলি এটাই ধৰি টানি ল'ব আৰু টানি মেচিনটোত ঠেলা মাৰি বহাই দিব। এইটো বহাৰ পিছত এইটো ক্লিপটো এৰি দিব। এইটো দেখিছে কিটিককৈ শব্দ এটা হ'ব আৰু আপোনাৰ ববিনটো লাগি গ'ল। এতিয়া আমি সূতাডাল ওপৰলৈ উঠাব লাগিব। সূতাডাল ওপৰলৈ উঠাবলৈ কি কৰিব লাগিব, আমি সেই বেজিৰ সূতাডাল ধৰি ল'ব। ধৰাৰ পাছত আপোনালোকে এইটো বেলেঞ্চ হুইল বুলি কয়, এই বেলেঞ্চ হুইলটো হাতেৰে ধৰি নিজৰ ফালে ঘূৰাই দিব আৰু এইটো চব ববিনৰ সূতাডাল কিদৰে ওপৰলৈ উঠি আহিলে। এতিয়া আমাৰ মেচিন চিলাই কৰিবৰ বাবে সাজু হৈ গৈছে। এতিয়া আমি আহকচোন চিলাই চাওঁ। এইটো চব কিমান ধুনীয়াকৈ চিলাই হৈছে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। ধন্যবাদ।